ফচাইছে নেকি? নাই, এইবিলাক সব ফচাই দিয়া হৈছে। আপোনাক ফচাইছে নেকি? ফচাই দিছে। ইমান ডাঙৰ মানুহবিলাক মোক ফচাই দিয়াটো এইটো কি কথা? মোৰ নিচিনা মানুহ লাগিলে পাটা চাটাৰক সবক এৰেষ্ট কৰক। মই খালি মাইকী মানুহ বুলি মোক এৰেষ্ট কৰিছা নেকি? মোৰ আঢ়ৈ বছৰ বাচ্চা আছে। তাক এৰি পেলাই এতিয়া মোক উঠাই আছে। এইকাৰণে সবক এৰেষ্ট কৰিব লাগিব। যিমানটো মোক কিবা কৰিছে, মই এতিয়া সবকে অনুৰোধ কৰোঁ। আপোনাৰ কোনে ফচাইছে নেকি? নাই, এইবিলাক সব ফচাই দিয়া হৈছে। আপোনাক ফচাইছে নেকি? ফচাই দিছে। ইমান ডাঙৰ মানুহবিলাক মোক ফচাই দিয়াটো এইটো কি কথা? মোৰ নিচিনা মানুহ লাগিলে পাটা চাটাৰক সবক এৰেষ্ট কৰক। মই খালি মাইকী মানুহ বুলি মোক এৰেষ্ট কৰিছা নেকি? মোৰ আঢ়ৈ বছৰ বাচ্চা আছে। তাক এৰি পেলাই এতিয়া মোক উঠাই আছে। এইকাৰণে সবক এৰেষ্ট কৰিব লাগিব। যিমানটো মোক কিবা কৰিছে, মই এতিয়া সবকে অনুৰোধ কৰোঁ। আপোনাৰ কোনে আমি 11:30 আমি কমপ্লেইন পাইছোঁ স্বাধীন কিলিং বুলি তেওঁ আগত আছিলে সৌৰাঘাট এলেকাত এটা দুজন চিমন তেৰাং আৰু একজনী মুন ইণ্টিপি মানে তাৰ ইণ্ডিভিজুৱেল দুজন ওপৰত দিছিলে। এইটো ৰিগাৰ্ডিং আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ। ৰাইট ডিপু কেছ নাম্বাৰ 56/23 আণ্ডাৰ ছেকশ্যন 406, 420 আৰু 34 IPC। এতিয়া তেওঁলোকক জেললৈ পঠোৱা হ'ল নেকি? বৰ্তমান তেওঁলোক এতিয়া কোৰ্টত আমি পঠাই দিছোঁ আৰু ৰিমাণ্ডত ল'ব। কি কাৰণে কেছটো দিছিলে? এইটো কি আমাৰ কেছটো কি কৰিছিলে? এই দুজন ওপৰত কেছ দিছে আৰু 2020 পৰা 23লৈকে এই দুজন মানুহ এইটো কমপ্লেইনৰ পৰা আৰু কমপ্লেইনৰ লগত কিছুমান ভিক্টিম আছে 3জন আৰু বেলেগ আছে তেনেকৈ কৈছে। সেইখিনি বৰ্তমান লোক পোৱা নাই, কিন্তু এই 4জন ওপৰৰ পৰা তেওঁলোকে পইচা কালেকশ্যন কৰিছে। কালেকশ্যন মানে কিছুমান জবছ কাৰণে কাউন্সিল আণ্ডাৰত চাকৰি প্লাছ কিছুমান আমাৰ কাৰ্বি আংলঙত এণ্ট্ৰি টেক্স গেট আছে। এণ্ট্ৰি টেক্স গেটত কিছুমান এপইণ্টমেণ্ট দি তেনেকুৱা সৰু সৰু কিবা কাৰণে সিহঁতৰ পৰা পইচা লৈছে। বৰ্তমান ৰিজাল্ট ইনকামতে 1,79,70,000 কালেকশ্যন কৰিছোঁ বুলি আমি ৰিজাল্ট পাইছোঁ। এই মানুহজন যিজন মূল ইউটিপি আৰু এই চেমিয়ন তেৰাং, এই দুজনে কিবা কাৰ্বি আংলং কাউন্সিলৰ CM-ৰ নাম লৈ বা MLA-ৰ নাম লৈ তেনেকৈ পইচাবিলাক কালেকশ্যন কৰিছিলে নেকি? আমি জানো মতে এনেকুৱা হৈছে কাৰণ, কিন্তু অফিচিয়েলৰ পৰা তেওঁলোকে একো গম নাপায়। ট'টেলি ফেক ফল্ছ বুলি কৈছে। সেইকাৰণে তেওঁলোকে মানে মানুহবিলাক ফ্ৰড কৰিবৰ কাৰণে ইণ্টেনশ্যন কৰি এইটো বস্তুটো কৰিছে। ইহঁতৰ লগত আৰু থাকিব পাৰে নেকি তেনেকুৱা মানুহ? এইটো ইনভেষ্টিগেশ্যনত এইটো ওলাই যাব। এইটো বৰ্তমান আমি ক'ব নোৱাৰে। কাৰণ হ'ব পাৰে নহ'ব পাৰে। ইনভেষ্টিগেশ্যন প্ৰচেছ চলি আছে। ইনভেষ্টিগেশ্যনত কিবা এটা ওলাই যাব পাৰে। আপোনালোকে কেইদিনত বিচাৰিব ৰিমাণ্ডত? আমি 3 দিন আমি বিচাৰিছোঁ। ঘৰত কি বিচাৰে 2 দিন